হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ আৰু আমাৰ ব্লগলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। আজি আমি এইকেইদিনত পাপাৰ ওচৰতে আছোঁ আৰু আমি আজি ত্ৰিপুৰাৰ এটা নতুন ঠাই চাবলৈ গৈছোঁ আৰু ঠাইটোৰ নাম হয় নিৰমেহেল। আমি এতিয়া নিৰমেহেল আহি পাই গ'লোহি আৰু এই নিৰমেহেলটো মেলাঘৰ বুলি এডোখৰ ঠাইত আছে। ত্ৰিপুৰাৰ মেলাঘৰ বুলি ঠাই এডোখৰত আছে আৰু এই পানীৰ মাজত আছে মেহেলটো। সৌফালে বগা মেহেলটো যে ওলাই আছে সেইটোৱে নিৰমেহেল। এটা লেকৰ মাজত আছে আৰু চাগে এতিয়া নিৰমেহেল চাই পিনে এখন নাও উভতি আহি আছে। আৰু এইফালে বহুত আহল বহল জেগা আছে, গাড়ী ৰখাবলৈও বহুত জেগা আছে। এইফালে জেগাডোখৰ বহুত বহল আৰু ইয়াতে টিকেট কাটিব লাগে। টিকেট 50 ৰুপিজ লয়। 50 ৰুপিজত আপুনি এজন মানুহ গৈ উভতি আহিব পাৰিব। 40 মিনিটছ মানে তাত ৰখিব দিয়ে, বোটখন 40 মিনিটছ ৰখে। যদি বেছি দেৰি চাব বিচাৰে তেতিয়া আপোনালোকে বেলেগ এখন বোটত ঘূৰি আহিলেও হ'ব, তাৰ পইচা দিব নালাগে। আৰু অলৰেডি আমাৰ টিকেট কাটি হৈ গ'ল। এতিয়া আমি নাওত উঠিবলৈ গৈ আছোঁ। বহুত দিনৰ পিছত আমি নাওত উঠিম। কেতিয়াবা এনেকৈ পানীৰ মাজেদি গৈও ভাল লাগে। আজি পৰিৱেশটো বহুত ভাল লাগিছে। ত্ৰিপুৰাত যে এনেকুৱা এটা মেহেল আছে, ইমান বেছি ধুনীয়া। আৰু এতিয়া আমি নাৱত বহি ল'লোঁ। নাওখন ডাঙৰ হয়, মেচিন নাও, কিন্তু তাত বহিবলৈও বৰ সুবিধা। বহুতখিনি মানুহ একেলগে যাব পাৰি। প্ৰথমতে অলপ ভয় লাগিছিলে যিহেতু বাৰিষা, কিন্তু পানী বেছি নাই। নাওখনলৈ এতিয়া মানুহ এটা দুটা আহি আছে। নাওখন যেতিয়া ভৰ্তি হৈ যাব তেতিয়া যাবলৈ আৰম্ভ কৰিব। আৰু এতিয়া আমাৰ নাওখন চলিবলৈ আৰম্ভ কৰিলে। পানীৰ মাজেদি নিৰমেহেললৈ আমি এনেকৈয়ে যাত্ৰা কৰিলোঁ, এটা সুন্দৰ পৰিৱেশৰ মাজেদি। মনটো সঁচাকৈ বহুত ভাল লাগিছে। চাৰিওফালে বতাহ মাৰি আছে, পানীৰ মাজেদি নাওখন গৈ আছে। আৰু এইফালে আছে জীৱনে আমাক নিৰমেহেললৈ লৈ আহিছে আৰু জীৱন ত্ৰিপুৰাৰে হয়। আৰু এইজনী আমাৰ ধুনু বহি গৈছে। এতিয়া আমি নিৰমেহেলৰ ওচৰ পালোহি আৰু চাওকচোন, দেখিবলৈ ইমান ধুনীয়া বগা ৰঙেৰে নিৰমেহেল, সঁচাকৈ বিৰাট ধুনীয়া। নাৱৰ পৰা আমি নামি ল'লোঁ আৰু ইয়াতে আমি টিকেট কাটিব লাগিব। ইমান বেছি ৰ'দ, ধুনুক ছাতিটো মেলি দিলোঁ, গৰমো বহুত। ইয়াতে টিকেট এজনৰ 30 ৰুপিজকৈ লয়। টিকেট কাটি হোৱাৰ পাছত আমি নিৰমেহেলৰ ভিতৰলৈ সোমালোঁ। ভিতৰৰ পৰিৱেশটো গোটেই বাগিচাৰে ধুনীয়া কৰি ৰাখিছে আৰু এইফালে আই লাভ নিৰমেহেল বুলি লিখা আছে। ইয়াতে ফটো মাৰিলে ভাল লাগিব দেখিবলৈ। আৰু ইয়াত সোমোৱা 30 ৰুপিজ টিকেট বেলেগ আৰু নাৱৰ টিকেট 50 ৰুপিজ বেলেগ। আৰু এই নিৰমেহেলটো বনাইছিলে ত্ৰিপুৰাৰ ৰজা বীৰ বিক্ৰম মাণিক্য বাহাদুৰে। তেওঁ আছিলে আগৰতলাতে, উজ্জয়ন্তা পেলেচত, কিন্তু তেওঁ হলিডে মনাবলৈহে নিৰমেহেল আহিছিলে। ভিতৰৰ ৰুমবিলাক ইমান বেছি ধুনীয়া আৰু ইয়াত মানে ভাগে ভাগে ৰুম আছিলে। ভিজিটৰ ৰুম, ডান্স ৰুম, চব বেলেগ বেলেগ। কিন্তু মই গোটেই ভিডিঅ'খিনি কৰিব পৰা নাই, যিহেতু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব।
आ जाओ। क्या है यहाँ पे? आपको फोटो खींचना है तो इधर चलिए। हाँ तो ইয়াত বোলে ৰজা নাৱত উঠে। আৰু ষ্টেপেৰে ওপৰলৈ উঠি আহিলোঁ। ওপৰলৈ উঠি আহিবলৈ ষ্টেপ বনাই থোৱা আছে। আৰু এই যে চাৰিওকাষে পানীবোৰ দেখিছে, এই পানীখিনি মানে এই লেকটোক ৰুদ্ৰসাগৰ লেক বুলি কয়। ৰুদ্ৰসাগৰ লেকৰ মাজতে হৈছে নিৰমেহেল। ইণ্ডিয়াত দুটাই পানীৰ মাজত মেহেল আছে, এটা হৈছে এয়া নিৰমেহেল আৰু এটা হৈছে জয়পুৰৰ জলমেহেল। আৰু বহুত ধুনীয়াকৈ মেইনটেইন কৰিও ৰাখিছে। এইজোপা কিবা তামোলৰ নিচিনা কিবা লাগিছে। তাৰপিছত আৰু এডোখৰ এনেকুৱা। নিৰমেহেলৰ পিছফালে এনেকৈ এখন ধুনীয়া গাৰ্ডেন বনাই থোৱা আছে আৰু গাৰ্ডেনখনো বহুত ধুনীয়া। আৰু এয়াই হৈছে ৰুদ্ৰসাগৰ লেকৰ মাজত থকা নিৰমেহেল। ত্ৰিপুৰাৰ মেলাঘৰত থকা ৰুদ্ৰসাগৰ লেক, পানীৰ মাজত থকা নিৰমেহেল। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।